নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেলফ ফ্ৰমলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ চেনেলত মই হেল্থ ৰিলেটেড নতুন ইনফৰমেশ্যন কিছুমান দিওঁ। যদিহে মোৰ চেনেলটোৰ ভিডিঅ'জবোৰ ইউজফুল বুলি ভাবে বা আপোনালোকে চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আকৌ এটা নতুন বিষয় লৈ আহিছোঁ, হয়তো এইটো আপোনালোকৰ বাবে খুব প্ৰয়োজনীয় হ'ব পাৰে আৰু সেইটো হ'ল আয়ুষ্মান ভাৰত। আজিকালি আপোনালোকে নিশ্চয় শুনিছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ড আছে নে নাই। বিভিন্ন ধৰণৰ হস্পিটেলত যেতিয়া আপোনালোকে অসুখ হৈ পেলাই যায় তেতিয়া সোধে, কাৰণ আয়ুষ্মান ভাৰত কাৰ্ডখন বনালে আপোনালোকে বিভিন্ন ধৰণে লাভান্বিত হ'ব পাৰে আৰু সেইটো বিষয় লৈ মই আজি আপোনালোকক ক'ম। একেবাৰে চমুকৈ বুজাই দিম যাতে আপোনালোকৰ বুজিবলৈ সহজ হয়। আয়ুষ্মান ভাৰত হ'ল এটা হেল্থ স্কিম, যেনেকৈ আপোনালোকে ধৰক হেল্থ ইঞ্চুৰেঞ্চৰ কথা নিশ্চয় শুনিছে, ঠিক তেনেকৈ আয়ুষ্মান ভাৰতক প্ৰধানমন্ত্ৰী জন আৰোগ্য যজনা বুলিও কোৱা হয় আৰু সেইটো আমাৰ গভমেণ্টৰ ফালৰ পৰা দিয়া হৈছে যাতে যিখিনি আমাৰ বিলো পভাৰ্টি লাইন মানুহ আছে বা যিখিনিৰ আৰ্থিকভাৱে বহুত দুৰ্বল তেওঁলোকৰ কাৰণে এই হেল্থ স্কিমটো দিয়া হৈছে। যদিহে আপোনালোকৰ স্বাস্থ্যৰ কিবা অসুবিধা হয় তেন্তে যিকোনো আপুনি প্ৰাইভেট হস্পিটালে হওক বা গভমেণ্ট হস্পিটালে হওক য'তেই নাযায় কিয় আপুনি 5 লাখ টকালৈ চৰকাৰৰ ফালৰ পৰা সহায় পাব। কেনেকৈ পাব সেইটো হ'ল যে আয়ুষ্মান ভাৰতৰ সুবিধা পাবলৈ গভমেণ্টৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা কিছুমান নিয়ম বান্ধি দিছে আৰু সেই নিয়মবোৰত যদি আপোনালোকে পৰে তেনেহ'লে আয়ুষ্মান ভাৰতৰ যিবোৰ মিত্ৰ আছে তেওঁলোকে চাব যে আপোনালোকে জেনুইন বেনিফিচিয়াৰিজ হয় নে নহয়, মানে আপোনালোকে জেনুইনলি সেই নিয়মখিনিৰ ভিতৰত পৰে নে নাই। যদিহে আপোনাৰ পৰিয়ালটোও সেই সুবিধাকণ পোৱাৰ নিয়মৰ শাৰীত পৰে তেন্তে আপোনালোকে চৰকাৰৰ ফালৰ পৰা 5 লাখ টকাকৈ লাভ কৰিব আৰু সেই 5 লাখ টকা অকল আপুনি বুলিয়ে নহয় আপোনাৰ পৰিয়ালৰ সকলোৱে সেই সুবিধাকণ পাব। আপোনালোকে যদি ভিডিঅ' বিচাৰে যে কোনে কোনে সুবিধাখিনি পাব কোনে কোনে নাপায়, এক্সট্ৰাকৈ মই ভিডিঅ' আৰু এটা বনাই দিম। যদিহে বিচাৰে তেন্তে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু তেতিয়ালৈকে মই কওঁ যে কিছুমান স্পেচিয়েলিটি মানে কিছুমান ধৰক বিশেষ বিভাগতহে আপোনালোকে সেই সুবিধাকণ পাব। যেনেকৈ ধৰক হাৰ্টৰ প্ৰব্লেম হৈছে বা নাৰ্ভৰ প্ৰব্লেম হৈছে, যদি আপোনালোকৰ হাড়ৰ প্ৰব্লেম হৈছে আৰু যদি কেঞ্চাৰ হৈছে তেনেহ'লে এই অসুবিধাবিলাকৰ বাবে আপোনালোকে ট্ৰিটমেণ্ট কৰাবলৈ চৰকাৰৰ ফালৰ পৰা 5 লাখ টকা আয়ুষ্মান ভাৰত কাৰ্ডৰ যোগেদি লাভ কৰিব পাৰিব। কিন্তু OPD ছাৰ্ভিচ হওক, কছমেটিক প্ৰচিডিউৰ যদি কিবা কৰে, ফাৰ্টিলিটি প্ৰচিডিউৰ কৰে তেনেহ'লে বা কিবা নিজাকৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰিছে সেই বস্তুবিলাকৰ কাৰণে আপোনালোকে কিন্তু আয়ুষ্মান ভাৰতৰ যোগেদি সেই সুবিধাটো নাপায়। আয়ুষ্মান ভাৰতৰ যোগেদি আপোনালোকে অকল হাড়ৰ, তাৰপিছত কেঞ্চাৰ হ'লে বা কাৰ্ডিঅ' তাৰমানে হাৰ্টৰ আৰু লগতে নিউৰৰ যদি কিবা অসুবিধা হৈছে তেন্তে আপোনালোকে আয়ুষ্মান ভাৰতৰ যোগেদি আপোনালোকে চাৰ্জাৰীৰ কাৰণে আৰু ডক্টৰক দেখুৱাবৰ কাৰণে আপোনালোকে সেই পইচাখিনি লাভ কৰিব। মই বুজি পাইছোঁ আপোনালোকৰ নিশ্চয় জানিব মন গৈছে যে কোনে কোনে পায় কোনে কোনে নাপায়। মই চমুকৈ কৈ দিছোঁ, কিন্তু বহুত নিয়ম আছে, তাৰ মাজত মই 2-3টা আপোনালোকক কৈ দিছোঁ। প্ৰথমতে মনত ৰাখিব লাগিব আয়ুষ্মান ভাৰত একদম আৰ্থিকভাৱে নিম্নমানৰ শ্ৰেণীহে পাব, কাৰণ আৰু তাতে যদি আপোনাৰ মাহিলী ইনকাম 10,000তকৈ বেছি হয় তেন্তে আপুনি সেই সুবিধাকণ নাপায়। আৰু লগতে ধৰক আপোনাৰ ঘৰত যদি 16 বছৰৰ পৰা 59 বছৰৰ ভিতৰত কোনোবা মেল পাৰ্চন আছে তেন্তে আপুনি সেই সুবিধাকণ নাপায়। কিন্তু 16ৰ আগত যদি কোনোবা আছে বা 60 বছৰৰ পিছত আছে তেন্তে সেই সুবিধাকণ পাব। কিন্তু 16ৰ পৰা 59 বছৰৰ ভিতৰত যদি কোনোবা মেল পাৰ্চন আছে আপোনালোকৰ ঘৰত, মতা মানুহ আছে, তেন্তে আপোনালোকে সেই সুবিধাকণ নাপায়। আৰু লগতে ডেলিভাৰী বয় হওক বা আপোনাৰ ঘৰত যদি আপোনাৰ 2-চকীয়া 4-চকীয়া বাহন আছে তেন্তে আপুনি সেই সুবিধাকণ নাপায়। লগতে যদি ৰেফ্ৰিজাৰেটৰ আছে বা আপোনালোকৰ এডভান্স ইকুইপমেণ্ট মেচিনছ আছে তেনেহ'লে আপুনি সেই সুবিধাৰ পৰা বঞ্চিত হ'ব লাগিব। ঠিক তেনেদৰে বহুতো নিয়ম তেওঁলোকে বান্ধি দিছে। তাৰ পাছত যদিহে আপোনালোকে সেই শাৰীত পৰে তেতিয়াহে এই আয়ুষ্মান ভাৰতৰ সুবিধাটো আপোনালোকে পাব। আৰু যদিহে আপুনি সেই শাৰীত পৰে তেন্তে আপুনি এখন আয়ুষ্মান ভাৰত কাৰ্ড বনাব লাগিব আৰু সেই কাৰ্ডখন লৈ গ'লে হ'ল আপুনি প্ৰাইভেট হস্পিটেল বা গভমেণ্ট হস্পিটেলত দেখুৱালে আপুনি বিভিন্ন ধৰণে যেতিয়া নিজৰ অপাৰেশ্যন হ'ব তাৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ বেনিফিট পাব, বহুত ডিছকাউণ্ট পাব আৰু বহুত কমতে আপোনালোকে নিজৰ অস্ত্ৰোপচাৰৰ বাবে পইচা গোটাব পাৰিব।
আৰু এইখিনি আছিলে চমুকৈ আয়ুষ্মান ভাৰতৰ বিষয়ে আৰু যদিহে আপোনালোকে জানিব বিচাৰে তেন্তে আকৌ মোক কমেণ্টত জনাব পাৰে যদি কিবা প্ৰশ্ন থাকে কিন্তু প্ৰথমতে আপোনালোকে জাষ্ট এটা কথাই মনত ৰাখিব আয়ুষ্মান ভাৰত একেবাৰে আৰ্থিকভাৱে নিম্ন শ্ৰেণীৰ বাবে তেওঁলোকে যদিহে কিবা অসুবিধা হয় তেন্তে আয়ুষ্মান ভাৰতৰ সুবিধা ল'ব পাৰে লগতে 5 লাখ টকালৈ তেওঁলোকে সুবিধা পাব ভাৰত চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা আৰু তেওঁলোকে কাৰ্ড বনাব লাগিব কাৰ্ড বনাবৰ কাৰণে বিভিন্ন ধৰণৰ নিয়ম আছে আৰু সেই নিয়মবোৰত যদি আপোনালোক পৰে তেতিয়াহে আপোনালোকে আয়ুষ্মান ভাৰতৰ সেই অতি সুবিধাকণ লাভ কৰিব পাৰিব আশা কৰোঁ কিবা এটা নতুন শিকিলে যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ আকৌ আহিম এটা নতুন ভিডিঅ'লৈ